Hello guys, good morning. Once again welcome back to my YouTube channel. আৰু আজি মই গৈ আছোঁ শিক্ষা ৰেক্টিছ স্কুললৈ। তাত যিহেতু আমাৰ প্ৰেক্টিছ টিচিং চলি আছে আৰু আজি হ'ব আমাৰ প্ৰথম দিন আৰু আজি তাত কালচাৰেল প্ৰগ্ৰাম আছে আৰু গতিকে আমি আহিলোঁ। দীপ ছাৰ আহিছে, গোপাল আৰু মহেশ আহিছে আৰু আমি চাৰিজনে গৈ তাত আজি অলপ প্ৰগ্ৰেমবিলাকত এটেণ্ড হ'ম, চামগৈ। बहुत अच्छा लगेगा। এয়া আমাৰ মহেশ কুমাৰ বড়ো আৰু তেখেতে আমি লেট হোৱাৰ কাৰণে তেখেতৰ খং হৈ আছে। धिक्कार है हम पर। তাৰপিছত এয়া আমাৰ গোপাল ছাৰ। হয় ছাৰ নমস্কাৰ। আজি ছাৰে অলপ টোপনি আছে, কেলৈ বুজি পোৱা নাই কথাটো। আচ্ছা, কাম কাজত ব্যস্ত হোৱাৰ কাৰণে আজি অকণমান শৰীৰটো অসুস্থতা অনুভৱ কৰিছোঁ। আৰু এয়া আমাৰ দীপ ছাৰ। এছাৰিছ স্কুললৈ গৈ আছোঁ, তাতে আজি আমাৰ প্ৰথম দিন। আশা কৰোঁ চব ঠিকে ভালে কৰিবলৈ যাব। এণ্ড প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। ठीक है, समझ गया। আৰু আমাক গোটেই চাৰিজনকে আশীৰ্বাদ দিয়ক যাতে আমি ভালদৰে প্ৰেক্টিছ টিচিংটো কৰি তাৰ পৰা ওলাব পাৰোঁ। तथास्तु। গাইছ এতিয়া আমি চাহ খাব এতিয়া মহেশে ভোকত পূৰা চাহকে চুবাইছে আৰু আমি এতিয়া চাবলৈ গৈছোঁ আমাৰ যিকেইটা ক্লাছত ক্লাছ কৰিব লাগিব, ক্লাছ 6, 7, 8 ক্লাছৰুমকেইটা চাওঁগৈ বুলি। Wow, nice. এতিয়া স্কুলৰ পৰা ওলাই আহিলোঁ আৰু ভিডিঅ'টো ইমানতে শেষ হ'ব। আৰু এতিয়া দীপ ছাৰকে মহেশ আৰু গোপাল ছাৰক বিদায় দিব লৈছোঁ। গোপাল ছাৰ কিবা এটা কৈ দিয়ক সেই সময়ত। সময়তো ক'বলগীয়া নাই, যিহেতু আমি ৰেক্টিছ স্কুলত আজি সোমাই আহিলোঁ। আজি প্ৰথম দিন, অনুভৱটো বহুত ভাল লাগিল। অনুভৱটো পিছতো আমি কৰি যাম। আজি নিজৰ এতিয়া গন্তব্য স্থানলৈ আগবাঢ়ি যাব লাগিব। সময়টো অহা ইয়াতে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। আপুনিতো ট্ৰেইন আহিব বুলি কৈ আছিলে, এতিয়া কি হ'ল? খাব পাব বুলি চাহ দাঁতটো কেনেকৈ হাঁহি আছে।